হুজাৰ কেন্দুগুৰি জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত ৰহস্যজনক অৱস্থাত উদ্ধাৰ কৰা হৈছে এটা মৃতদেহ। মৃত ব্যক্তিজন দাসবস্তিৰ তিলেশ্বৰ দাস বুলি চিনাক্ত কৰা হৈছে। মৃত ব্যক্তিগৰাকীৰ শৰীৰত আঘাতৰ চিন থকালৈ লক্ষ্য কৰি কোনো দুৰ্বৃত্তই ব্যক্তিজনক হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে। ৰাতিপুৱা মোক খোৱাৰ পৰা উঠাৰ পিছত একজন মানুহে মোক ফোন কৰিছে যে তোমাৰ ভাইটি একজন স্কুলৰ পিছফালে মৰি পেলাই পৰি আছে বোলে। তেতিয়া মোৰ দাদাই হয় যিজনে ফোন কৰিছিলে, মোৰ জেঠেৰি হয়। তেতিয়া মই হঠাৎ কৰি খবৰ পাই পেলাই যাচোন আহিছোঁ চাইকেলে হয়, চাইছোঁ হয় মোৰ ভাইটি পৰি আছে। মোৰ ভাইটিৰ নাম তিলেশ্বৰ দাস, কেন্দুগুৰি স্কুলৰ পিছফালে। বৰ্তমান অধিক তথ্যৰ বাবে আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। হুজাইৰ পৰা ৰাজীৱ দাসৰ ৰিপৰ্ট SN ডিজিটেল মিডিয়া।